আপুনিও যদি মোৰ দৰে সদায় একে ধৰণৰ দালি ভাজি বা মাছ মাংস খাই আমনি পাইছে তেনেহ'লে মোৰ যদিহে এই আঞ্জাকণ ৰান্ধে তেনেহ'লে দালি ভাজি বা মাছ মাংসৰ প্ৰয়োজনে নাই। তাৰ বাবে এটা বেঙেনা দুফাল কৰি এনেদৰে সৰু সৰুকৈ কাটি মায়ে ক'লে যে এটা বেঙেনা একোৱে নহ'ব, সেয়েহে আৰু এটা বেঙেনা একে ধৰণেৰে কাটি ভালদৰে ধুই ল'লোঁ। কেৰাহী এটাত অলপমান তেল গৰম হ'বলৈ দিয়াৰ পাছত তাতে বেঙেনাখিনিৰ লগতে নিমখ হালধি দি অকণমান সময় ফ্ৰাই কৰি ল'ম। বেঙেনাখিনি প্ৰায় 80% মান সিজিলে হৈ যাব। বেঙেনাখিনি সিজি যোৱাৰ পাছত এতিয়া বেলেগ এটা বাচনত বেঙেনাখিনি আঁতৰাই ল'ম। এতিয়া সেই কেৰাহীটোতে অকণমান তেলতে পিঁয়াজ, জলকীয়া, আদা নহৰুৰ পেষ্টৰ লগতে অলপমান জলকীয়া গুড়ি দি ফ্ৰাই কৰি ৰখা বেঙেনাখিনিও দি ভালদৰে এবাৰ লৰাই ল'ম। এতিয়া দিছোঁ গুড়ি কৰি ৰখা তিলখিনি মই আগতীয়াকৈ ভাজি গুড়ি কৰি ৰাখিছিলোঁ। তিলখিনি দি ভালদৰে এবাৰ লৰাই লোৱাৰ পাছতে এতিয়া দি দিম জোখমতে পানী আৰু পানীখিনি দি অকণমান সময় সিজিবলৈ ঢাকনিখন মাৰি দিম। দি দিম অকণমান মান ধনিয়াৰ পাত, যদিহে নাথাকে তেনেহ'লে নিদিলেও কোনো কথা নাই। আধা ঘণ্টাৰ পাছতে ৰেডি হৈ গ'ল আমাৰ দুপৰীয়াৰ সাজ। পিছে আপুনি বাৰু আগে পিছে এনেদৰে খাই পাইছে নে নাই কমেণ্ট কৰি জনাব।